Hello everyone, ভাত পানী খাই মেলি এয়া এতিয়া কেটা 3টা 3:30 মান হৈছে তো বহি আছো আৰু ইফালে বেটিও এয়া খেলি আছে এইয়া টিকলি এইয়া তো তাইও খেলি আছে মই এখন বহিছো তা ফোনটো চাওঁতে ভাবিলো এডিট কৰিবলৈ আছিল অকমান এডিট কৰো এডিট কৰি থাকোতে দেখিছো যে মই ঈদৰ ব্লগ এতিয়ালৈকে দিয়াই হোৱা নাই কমপ্লিট তো একদম সময় নাপাওঁ জানেনে আজিকালি এডিট কৰিবলৈ কামৰ মাজতো চেষ্টা কৰোঁ যেনে তেনে ভিডিঅ'বোৰ দি থাকিবলৈ কিন্তু দেৰি হৈ গৈছে তাৰ কাৰণে একেবাৰে বেয়া নাপাব তথাপিও এডিট কৰি পেলাই এতিয়া দিব লৈছোঁ সো ভাবিলোঁ আপোনালোকক একেবাৰে জনাই দিওঁ যে দেৰি হোৱাৰ কাৰণে বেয়া নাপাব শেষলৈকে চাব আৰু যদি শেষত চাই পেলাই ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি থৈ যাব গম পাম তেতিয়া আপোনালোকে চাই পেলাই যে ভাল পালে আৰু নতুন কোনোবাই যদি চাইছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে তেন্তে ভিডিঅ'টো চাই লওক Hello everyone, ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু আজি হয় ঈদ আৰু মোৰ ফালৰ পৰা আপোনালোকৰ সকলোকে ঈদ মুবাৰক থাকিলে আৰু এইফালে এয়া বেটি শুই আছে কটা সেইয়া বেটি শুই আছে তো মই ভাবিলোঁ এতিয়া ৰাতিপুৱা পটাপট কামখিনি কৰি মেলি আজৰি হৈ লওঁ আৰু মিষ্টাৰে গা ধুই আছে মিষ্টাৰ ওলাওক তাৰপৰা বেটিক জগাই তাইক ধুৱাব লাগিব আৰু মোৰ বেটি জাকজনীৰ এবাৰ মানে ছেকেণ্ড ঈদ হৈছে তাইৰ জীৱনৰ কাৰণ তাই যোৱা বছৰ মানে তাই 15 দিন হৈছিলে মাত্ৰ ঈদ হওঁতে ৰোজাতে যিহেতু তাই জন্ম তো এতিয়া এবাৰ তাই অকণমান জনা হৈছে আৰু এতিয়া মই পটাপট বাকী কামখিনি কৰি লওঁ তাৰপিছত আপোনালোকক দেখাই থাকিম তো ভিডিঅ'টো একদম ষ্টাৰ্ট কৰি দিলোঁ তো চাই থাকিব এয়া নামাজলৈ যাবলৈ ৰেডি হ'ল অঁ এইফালে দেখাব লাগিব এয়া নামাজলৈ যাবলৈ ৰেডি হ'ল কৈ দিয়া বৌ ঈদ মুবাৰক কৈ দিয়া আমাৰ বেটি উঠিছেহে এতিয়া ঈদ মুবাৰক কৈ দিয়া টাটা দিছে তাই মই আধা উঠিছে দেখোন ফোনটোত অঁ এতিয়া মই আগলৈ গুচি আহিছোঁ এয়া হ'ব এয়া বাপেক জীয়েক ফুৰিবলৈ যায় দেই বেটি ক'ত যোৱা তুমি ক'ত যোৱা বাইকত উঠিবলৈ পালে একো নালাগে আৰু ন টাটা দি দিয়া তাই ৰ'দে ডাকিছে চকু যোৱা ভুম কৰি আহিবা যোৱা দেই এই আমি এতিয়া গৈ আছোঁ ঘৰলৈ খোজকাঢ়ি কাৰণ আমাক একো নালাগে ঘৰ যাবলৈ আৰু বহুত ৰ'দ আৰু এনেকৈ যে ৰ'দ দি থাকিলে মই যে চকু মেলিব নোৱাৰোঁ ইমানেই চকুৰ প্ৰব্লেম কেলৈ জানো আপোনালোকৰ কাৰোবাৰ হয় নেকি মই চকু মেলিব নোৱাৰোঁ এনেকৈ ৰ'দত চাব নোৱাৰোঁ এইফালে বাপেক জীয়েক আৰু এইফালে মোৰ একদম সম্পূৰ্ণ বেলেগ কালাৰৰ ড্ৰেছ এইফালে বাপেক জীয়েক পূৰা মিলাই লৈছে মই মাহীমাকৰ জীয়েক হয় আজি মোৰ এনেকুৱা ফিল হৈছে হ'ব আৰু কি কৰিব আৰু উপায় নাই মোক নিদিলে ছেম ড্ৰেছ বাপেক জীয়েকে অকল এয়া বেয়া লাগে আৰু আকৌ মানে মিলা নাই একদম মিলাই লৈছে পূৰা কালাৰে চালাৰে ছেম আহি পাই গ'লোঁ ঘৰ ঈদ মুবাৰক যাবা আকৌ হয় নেকি পিছত যাবা হা অ'কে ঘৰ আহিলোঁ সোমাই লওঁ তাৰপিছত লগ পাম অথনিৰ পৰা মোৰ মানে আপোনালোকক দেখাবলৈ পৰাই নাই কাৰণ ইমান আলহী আহিছে ইটোৰ পিছত ইটো আৰু এয়াই মোৰ আজি লুক মেখেলা চাদৰৰ এয়া আপোনালোকক দেখাই দিছোঁ আৰু কি জানেনে মোৰ ব্লাউজটো হাতখন বহুত বেছি বহল কৰিলে মানে ঠেকাবলৈ মানে মোৰ সময়ে নহ'লে আৰু তো এনেকৈ পিন্ধি দিলোঁ আৰু এতিয়া বহুত বেছি গৰম উঠিছে তো মই এতিয়া চেঞ্জ কৰিম ভাবিছোঁ এতিয়া মনত পৰিছে যে মই আপোনালোকক মোৰ লুক দেখুৱাই নাই আৰু যি কি নহওক বাৰু অলপ এখন দুখন ফটো তুলি থৈছিলোঁ বাৰু মই সেইকেইখন আপোনালোকক আপলোড কৰি দিম তো সেয়াই কেনেকুৱা লাগিছে জনাব আৰু আজি বহুত গৰম বহুত তো এতিয়া মই পটাপট চেঞ্জ কৰি লওঁ আলহী আছে আৰু এতিয়া আকৌ এতিয়া লাঞ্চৰ কাৰণে পোলাও চোলাও সেইবোৰ মানে কি আৰু বনাবই লাগিব মাংস চাংস চ' সেই আৰু তো চাই থাকক আমি গোটেইখিনিয়ে ভাত খাই আছোঁ দুপৰীয়া আৰু এয়া এফালে মা আছিকুল মিষ্টাৰ এফালে মই এনেকৈ চবেই আৰু বহি পেলাই খাই আছোঁ হেল্ল' একদম ৰাতি লগ পাইছোঁ আৰু বহুত
বেছি টায়াৰ্ড হৈ গৈছোঁ এইফালে এয়া ভাত বহাই দিলোঁ এইফালে এয়া বেটিৰ কাৰণে গৰম পানী আৰু এইফালে দিনৰ তৰকাৰী আছে এইখিনি গৰম কৰিছোঁ আৰু এইফালে ভাত আৰু এতিয়া বহুত ৰাতি হৈ গ'ল 11টা বাজিলে এতিয়া দিনত পোলাও চোলাও আছে বাট এতিয়া পোলাও নাখাওঁ আৰু বেছি পোলাও খাই থাকিলেও অকণমান গেছৰ প্ৰব্লেম হয় যিহেতু মই এইবোৰ দেখিছেনে কি হৈছে এইবোৰ মানে ইগন'ৰ কৰিব আৰু এইবোৰ এতিয়া ডক্টৰক দেখালোঁ এলাৰ্জি টাইপ হৈছে তো ক্ৰীম দিছে যিহেতু বেবী আছে ফিডিং কৰি আছে দৰৱ এতিয়া খাব নালাগে বুলি ক'লে চ' সেইটো কাৰণে মলম দিছে মানে কি হয় মলমটো ইউজ কৰিলে কি হয় জানেনে অলপ শ্ল' কাম কৰে আৰু টেবলেট মানে সেইবোৰ খালে সোনকালে ভাল হৈ যায় কিন্তু উপায় নাই যিহেতু বেবী ফিডিং কৰি থাকিলে যি টি দৰৱ খাব যিহেতু নোৱাৰি তো সেইটো কাৰণে আৰু কিন্তু হ'লেও যে মই আজিকালি এনেকৈ ভিডিঅ' কৰিবলৈ মন নাযায় মুখখন দেখিলে ভাল নালাগে ন এইবোৰ উঠি থাকিলে মুখত বিশেষকৈ আৰু আমি এতিয়া গধূলি ফুৰিব গৈছিলোঁ যিহেতু একদম পুৰা টাউনত ধুনীয়াকৈ লাইটিং ফাইটিং মানে ঈদৰ কাৰণে স্পেচিয়েলি মছজিদৰ আগে চাগে ইমান ধুনীয়াকৈ কবৰস্থানৰ লাগে ইমান ধুনীয়াকৈ মানে ঈদগাহৰ লাগে ইমান ধুনীয়াকৈ লাইটিং গোটেই মানে তো মিষ্টাৰে দেখি আহি মোক ক'লে ব'লা তোমালোকক দেখুৱাই আহোঁ তো বেটি আৰু মই গ'লোঁ ধুনীয়াকৈ দেখাবলৈ নহ'লে আৰু সেইখিনি ভিডিঅ' কাৰণ কেলৈ বাইকত গ'লোঁ বেটিক ধৰি পেলাই এফালে আৰু এফালে বেটিক ধৰি পেলাই মানে আকৌ এফালে এখন হাতে ফোনটো লৈ এনেকৈ ভিডিঅ' কৰিবলৈ দিগদাৰ হৈ যায় চ' সেয়া দেখুওৱা নহ'লে তাৰপৰা আহিলোঁ আহি পেলাই বেটিক শুৱালোঁ মেলিলোঁ এতিয়া এয়া ভাত বহাই দিছোঁ আৰু আমাৰো হৈ আছে অকণমান তো সেয়াই আৰু তো মই এইফালে ভাত বহাই দিলোঁ এতিয়া খাই শুই থাকিম আৰু আমাৰ ঈদ এনেকৈ পাৰ হৈ গ'ল মানে হৈ থাকিব আৰু চলি থাকিব আজিৰ দিনটো বিশেষকৈ এনেকৈ পাৰ হ'ল একদম সময় নাইকিয়া পূৰা বিজি লাইফ এনেকৈ পাৰ হ'ল আগতে কি হয় জানেনে আগতে ঈদ হ'লে মানে আৰু অকল নিজকে সময় দিওঁ পিন্ধা মেলা ফুৰা চকা মানে নিজকে দিওঁ এতিয়া নিজতকৈ আগত মানে চব বেটি গা পা তাইক ধুৱাই ওলাই খুৱাই বোৱাই মানে আমাৰ হাতত দি মই আকৌ গা ধোৱা মানে ইমান দেৰি হৈ গৈছে মোৰ আজি চব খেলি মেলি হৈছে যিহেতু মানে এনেকুৱা ফাৰ্ষ্ট টাইম হৈছে আৰু বেটিক লৈ পেলাই ফোনটো হাতৰ পৰা তলত পৰি গৈছিলে জানেনে অলপ মানে বাচিলে আৰু তো সেয়াই আৰু বেটিক লৈ পেলাই মানে মানে বেটি থকাৰ কাৰণে অকণমান মানে টাইমবোৰ সিফাল হৈছে মানে একো পুৰা ফুল বিজি মানে একদম পুৰা ফুল বিজি মানে একো কৰিব পৰা নাই তেনেকুৱা হৈ যায় আৰু ধেৰ লেকচাৰ মাৰিলোঁ তো ঠিক আছে আজি আমি এনেকৈ ঈদটো পাৰ কৰিলোঁ ঈদৰ দিনাখন আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ একেবাৰে নাপাহৰিব আৰু শেষলৈকে চোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ আৰু যদি মোৰ চেনেলটো চাই ভাল পায় তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব তো ঠিক আছে নেক্সট ভিডিঅ' এটালৈ অতি সোনকালে আহিম আপোনালোকৰ মাজলৈ তো আজিলৈ আহিছোঁ বাই